ফ্ৰেণ্ডছ আমি এতিয়া গৈ আছোঁ চান্দুৰীৰ পৰা অলপ আগত দেওপানী বুলি ঠাই এডোখৰত তাতে এটা ৱাটাৰফলছ আছে বুলি মোৰ লগৰ দুটামানে ক'লে তো আমি 4-5টামান দি পেলাই আহিছোঁ ৱাটাৰফলছটো চাবলৈ যোনটো ৱাটাৰফলছৰ নাম Soloka Dare Waterfalls বুলি কোৱা হয় বলকচোন চাওঁ কিনো আছে দেওপানীত দেওপানী ইয়াতো এটা জুৰি আছে ভাল ধুনীয়া এতিয়া আমি ইয়াতে গা ধুবলৈ আহিলোঁ গা ধুম এতিয়া তোমালোকে চাই থাকা কি কৰোঁ আমি
মই এতিয়া ওপৰত যাওঁ কি আছে চাই আহোঁ ওপৰত আহি আছোঁ ওপৰত জুই বগা গৈছে তাকে চাবলৈ আহি আছোঁ মোৰ লগকেইটা ওপৰত লাহে লাহে গৈ আছোঁ পাহাৰ বগাব নোৱাৰো দেই পাহাৰ বগাব নোৱাৰে আহি ওপৰ পালোহি বহুত ওপৰ কিন্তু বহুত ওপৰ পালে কি হ'ব ইয়াত তোমাৰ তেনেকুৱা একো নাই মানে পানীটো জাষ্ট ইয়াৰ পৰা ডাইৰেক্ট আহিছে আৰু জুই দি গৈ পেলাই আহিছে চাওঁ মই কি আছে ওপৰৰ পৰা আকৌ তললৈ আহিছোঁ আমাৰ ইয়াতে জুইটো বৰ ধুনীয়া নাযাওঁ বেছি তললৈ নাযাওঁ এনে জাষ্ট ইয়াৰ পৰাই মই দেখুৱামে ওপৰৰ পৰা পানীটো ডাইৰেক্ট আহিছে আৰু জুই হৈ গৈ আহিছে তললৈ নাযাওঁ তাত আমি গা ধুই আছিলোঁ তাতে যাওঁ ফ্ৰেণ্ডছ আজি বহুত ভাল লাগিল বহুত ফূৰ্তি কৰিলোঁ এতিয়া ঘৰত গৈ আছোঁ বহুত এনজয় কৰিলোঁ আজি এতিয়া ঘৰত গৈ আছোঁ এইটো মোৰ ফাৰ্ষ্ট ব্লগ ভিডিঅ'টো কেনে পালে জনাবচোন মানে এনেকৈ আগলৈও ভিডিঅ' বনাই যাম আৰু যদি আজি ভিডিঅ'টো ভাল পালে তেনেহ'লে চেনেলটো লাইক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ বাই বাই